হেল্ল' গাইজ, মোৰ প্ৰথমটো ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰাতিপুৱাই ভিডিঅ'টো বনালোঁ, আহোঁ বুলি আহিলোঁ। আজি যাওঁ প্ৰথম ব্লগটো কি বনাওঁ কি নবনাওঁ কয়। আমাৰ ওচৰতে আছে জীয়াঢল নদী পাৰলৈ আহিছোঁ, আপোনালোকে চাই থাকিব। তাৰ আগতে এটা কথা কৈ লওঁ, মোৰ নামটো হৈছে মুনীন বৰুৱা, মই ধেমাজিত বাস কৰোঁ। মোৰ এইটো ইউটিউবৰ প্ৰথম ভিডিঅ', আপোনালোকে চাব। নহ'লে বলক আমি যাওঁ জীয়াঢল পাৰলৈ, নহ'লে ভিডিঅ'টো চাই থাকক। প্ৰথম ব্লগ ভিডিঅ' কি ক'ব পাৰোঁ কি ক'ব নোৱাৰোঁ নাজানো, আৰু হ'লেও আপোনালোকে চাই থাকক, চাই ভাল পাব। কি ক'ব পাৰোঁ নাজানো, আৰু আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, তাৰে কামনা কৰিলোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পালোহি দিয়ক, এইটো দেখিছে নহয়, এইটো হৈছে মথাইটো। আমি এদি উঠি যাব লাগিব এতিয়া, আমি ধৰক গৈ থাকোঁ। উঠি দেখিবলৈ পাইছে আমি এতিয়াই উঠি গ'লোঁ দিয়ক। কি সুন্দৰভাৱে বেলি ওলাই আছে। যিহেতু আমি পাই গ'লোহি জীয়াঢল পাৰ, জীয়াঢল নদীৰ পাৰত। জীয়াঢল নদীৰ পাৰত আহি গ'লোঁ। চাওক, এইখনেই হৈছে জীয়াঢল নদী। আপোনালোকে দেখিছে, চাওক, এইখনে হৈছে জীয়াঢল নদী। এইখন চাব পাৰে আপোনালোকে। আপোনালোকে ভাবিছে ইয়াত মাটি গোটেই নতুন মাটি উঠাই থোৱা আছে। এইখনে হৈছে জীয়াঢল নদী, আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন এবাৰ। এইখনে হৈছে আমাৰ জীয়াঢল নদী। এইখন হৈছে জীয়াঢল নদী, যিহেতু বৈ গৈ ব্ৰহ্মপুত্ৰত পৰেগৈ। এইটো হৈছে জীয়াঢল পাৰ। আমাৰ আহিব সুন্দৰ পৰিৱেশ। আমি অলপ তেনেহ'লে ওপৰলৈ উঠোঁ, মথাউৰিৰ ওপৰলৈ, যিহেতু মথাউৰিৰ ওপৰত আহিছোঁ। দিয়ক, মথাউৰিৰ ওপৰত আহিছে। মথাউৰিটো এইটো মথাউৰিটো কি সুন্দৰ ভিউ, চাওক। মথাউৰিটো এইটো হৈছে মথাউৰিটো, চাৰিপিনে দেখুৱাই দিছোঁ, চাওক। এইটো হৈছে মথাউৰিটো আমাৰ। এইখন হৈছে নদীখন। আপোনালোকক ভিউটো অলপ ওপৰৰ পৰা দেখুৱাই দিছোঁ, মথাউৰিৰ ওপৰৰ পৰা। চাওক জীয়াঢল নদীৰ ভিউ কেনেকুৱা। এইটো চাওক, ৰাতিপুৱা ভিউ। এইটো জীয়াঢল নদীৰ ভিউ দেখিবলৈ পাইছে। এইটো কি সুন্দৰ, দেখিয়ে কিবা ভাল লাগে। এতিয়া পানী নাই, আৰু পানী নাই মানে কি, মথাউৰিটো মেৰামতি কৰি আছে যে, সেইকাৰণে পানী নাই ইয়াত। পানী আগত ভেটি থৈছে, এইটো মথাউৰি মেৰামতি কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে, এইটো হৈছে মথাউৰিটো। যিহেতু মাটি পেলাই আছে, বহল কৰিছে মথাউৰিটো, মেৰামতি কৰিছে মথাউৰিটো। এই মথাউৰিটো এটা ৰাস্তা বনিব, যিটো অৰুণাচলত ল'ব পাৰিব, কুমতীয়াৰ পৰা অৰুণাচল ল'ব পাৰিব। এইটো হৈছে ৰাস্তা বনিব, বেছিদিন নাই আৰু মেৰামতি কৰা থকা হৈছে। তেনেহ'লে গাইজ, ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। কি ক'ব পাৰিছোঁ কি ক'ব নোৱাৰিছোঁ নাজানো, আৰু চাব ভিডিঅ'টো। ভাল লাগিব যেন পাইছোঁ, আৰু এবাৰ দেখুৱাই দিছোঁ আপোনালোকৰ ভিউটো চাওক। তেনেহ'লে বাই বাই।